নজনাকৈ তাইক বহুত ভাল পাইছিলোঁ আৰু পিছত বহুত দুখ পাইছিলোঁ। আৰু এতিয়া চোৱা, তাই সন্মুখত থকাৰ পিছতো তাইক একোৱে ক'ব পৰা নাই, হাঁহিবও পৰা নাই, তাইক পাহৰিবও পৰা নাই। কি কৰোঁ একোৱে ভাবিব পৰা নাই। তাই আৰু মোৰ জীৱনত কেতিয়াও উভতি নাহে চাগে। মই সকলোবোৰ হেৰুৱাই পেলাইছিলোঁ তাইক পোৱাৰ আশাত। তাৰপিছতো তাইক নাপালোঁ। আজিও সকলোৱে কয় মোক, তাইৰ তাত ইমান কি দেখিছাও, তই যে পাগল তাইৰ বাবে। আৰু মই কৈছিলোঁ, তাইৰ কথা ক'বলৈ মোৰ ওচৰত শব্দৰ অভাৱ, কিয়নো তাইৰ এটা হাঁহিয়ে মোক তাইৰ কৰি পেলাইছিল।